আমাৰ ৰাস্তা বিলৈ বানপানী কথাটো কৈ দেখোন ফটককে আমাৰ ৰাস্তা বিলৈ এইটো বুলি বানপানী গোটেইখন তাৰ বাকী দেখোন আকৌ কৈ দে না তই অকল মাতটোহে লাগে তো এনেই আমাক কৈ দিয়া কিবা এটা কৈ দিয়া অঁ কিবা এটা কৈ দিয়া ৰাস্তাটোৰ বিষয়ে ইমান পানী হৈছে দাদা আপুনি কিবা একো নকয় নে এনেই তোমাৰ অনুভৱটো কোৱাচোন 2 বছৰৰ ভিতৰত মই ৰাস্তাটো ঠিককৈ বনাই দিম ৰাইজে একো আপত্তি কৰিব নালাগে এনেকৈ পানী গোট খাই নাথাকে আৰু দেই জয় হিন্দ তোমাৰ অনুভৱটো কৈ দিয়া দাদা মাৰিলেও কাম কৰিছে কোৱা দাদা তোমাৰ অনুভৱটো মোৰ অনুভৱ কি আৰু এইবিলাক যদি পানী নহয় চুলাইকে পৰিলেহেঁতেন আমাৰ চব মানুহৰ মংগল হ'ল চৰকাৰে বনাব জানা নাই চৰকাৰে বনাব জানা নাই এইবিলাক যদি মাংস হ'লহেঁতেন দাদা আপুনি কিবা এটা কৈ দিয়ক আপোনাৰ অনুভৱ মোৰ আকৌ অনুভৱেই নাই আপোনালোকৰ গাঁৱৰ ৰাস্তাটো এনেকুৱা অৱস্থা পানী দিনত মই কৈছোঁ 2 দিনত তোমাৰ ৰাস্তা বনাই দিম তুমি পথাৰ মাজত গৈ ভিডিঅ' কৰা মই ৰাস্তাত কৈছোঁ লণ্ডনৰ পৰা আহিছোঁ তোমালোকৰ ৰাস্তাটোৰ অৱস্থা এয়া কেঁচৰি গাঁৱৰ পুলিনাখনি এইটো কি দুপাং ৰোড ন দুপাং সঞ্চকী পথটোৰ অৱস্থা এইটো চাওক আপোনালোকে কেমেৰা আগত নালাগে কিহত কৰিম ঠিক নাই কৈছোঁ তহঁতে যদি জীৱনত ভাল কাম কৰিছ এইটোৱে কৰিম এইটো গুটখা চুখা এইবিলাক ভাল কথা ক'লে নাখাওঁ সেইটো জানো বাৰু কণ্ডিশ্যন এটা পাম হাজিৰা কিমান হ'ব এই কাম কৰ জলদি কৰ এই কথা আমাৰ ৰাস্তাটো এতিয়া পানী ধেৰ হৈছে আপুনি কিবা এটা কৈ দিয়ক বয়োজ্যেষ্ঠ বুলি এই কাম কৰা কথা ৰৈ আছো যে এনেই পইচা পাওঁ মহাজন এনেই আছে মহাজনে পইচা দিব নহয়